গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভাল। আজি মোৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া মই লৈ লৈছোঁ ময়দা 2 কাপ, মই 2 কাপে লৈছোঁ অকল। এতিয়া দি দিছোঁ বেকিং পাউডাৰ আধা চামুচ ইয়াত, আৰু দি দিছোঁ এতিয়া নিমখ অলপ। এতিয়া দি দিছোঁ জিৰা 1 চামুচ, আৰু আছে ইয়াত ভজা বাদাম গুড়ি কৰি লোৱা, এইখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ। এতিয়া আমি ৰিফাইন অলপ অলপকৈ দি কিনে ভালকৈ সানি ল'ম। অলপ অলপ কৰি দি কিনে সানিব। এনেকৈ আমি এইখিনি ভালকৈ সানি লৈছোঁ। এতিয়া দেখিছেনে, এইখিনি মই এনেকৈ কৰোঁতে লাডু লাডু হৈ গৈছে, এনেকৈ কৰি দিওঁতে। এতিয়া আমি ইয়াত দিম, মই এনেকৈ চেনিখিনি এনেকৈ গুলি লৈছিলোঁ পানীত, সেইখিনি এতিয়া অলপ অলপ দি কিনে সানি যাম। ইয়াৰ অলপহে লাগিব পানী, ইমান বেছিও নালাগে। এটা ডো বনাই লওঁ এইখিনি। এনেকৈ এটা ডো বনাই ল'লোঁ। চাওক, এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিওঁ। এতিয়া আমাৰ হৈ গ'ল। এইটো এতিয়া আৰু অলপ ভালকৈ মঠি লওঁ। অলপ মঠিলেই হৈ যাব। এতিয়া মই এনেকৈ ডো এটা লৈ লৈছোঁ। এতিয়া যিমান পাৰোঁ হাতেৰে মানে এনেকৈ চেপেটা কৰি ল'ম, অলপ ডাঙৰো কৰি ল'ম। আৰু মই এতিয়া এনেকৈ কৰি ল'লোঁ। এতিয়া মই লৈছোঁ এটা এনেকুৱা ধাৰ থকা গ্লাছ, এই গ্লাছটোৰে এনেকৈ কাটি যাম। প্ৰথমডোখৰ নহ'ব বাৰু, এয়া চাওক, এইটো এনেকৈয়ে চব কাটি লওঁ। এতিয়া মই এইখিনি এনেকৈয়ে কাটি লৈছোঁ, আৰু এনেকুৱা এখন কাঁহী লৈ লৈছোঁ। এখন ফুটা ফুটা কৰা আছে বাৰু, ওপৰত এখন কাগজ দি কিনে ইয়াত ৰিফাইন সানি দিছোঁ। এইখনতে বনাম মানে। এইখনতে এনেকৈ দি লওঁ চব। এইখিনি চব এনেকৈ দি ল'লোঁ। এতিয়া মই এইফালে কেৰাহীটো পাতি দিছোঁ। মই জুইত বনাইছোঁ বাৰু, জুইতে কেৰাহীটো পাতি লৈছোঁ, আৰু এনেকৈ কাঁহীখন এনেকৈ বহাই দিছোঁ। এতিয়া ইয়াত ঢাকনিৰে এখন ঢাকি দিম। এতিয়া দেখিছেনে, এইখিনি অলপ অলপ ৰঙা হৈ আছে। এতিয়া আমি এইখিনি ভালকৈ ৰঙা হোৱালৈকে আৰু অলপ ঢাকি দিওঁ। এতিয়া চাওক, আমাৰ এইখিনি বনাই হৈ গ'ল। চাওক ইমান ধুনীয়া দেখিছে। আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰি চাব পাৰে, খাবলৈও বহুত ভাল। এতিয়া চাওক, মই এটা ভাঙি দেখাইছোঁ, ইমান ধুনীয়া হৈছে, ইমান ধুনীয়া, ভিতৰখিনিও ৰঙা হৈ গৈছে। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।